নমস্কাৰ বন্ধুসকল, আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো অসমীয়া কুইজৰ 10টা প্ৰশ্নৰ উত্তৰৰ বিষয়ে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকক এটা প্ৰশ্নৰ উত্তৰৰ বাবে 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। আপোনালোকে যদি উত্তৰটো পাৰে কমেন্ট বক্সত জনাই দিবচোন। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, বিশ্ব বেংক কিমান চনত গঠন কৰিছিল? উত্তৰটো হৈছে 1946 চনত। 2 নম্বৰ প্ৰশ্ন, নেনো ছেকেণ্ড কি? উত্তৰটো হৈছে 1 ছেকেণ্ডৰ 1 লাখ ভাগৰ এভাগ। 3 নম্বৰ প্ৰশ্ন, থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হৈছে জাৰ্মানীৰ ডি ফাৰেনহাইট 1714 চনত আৱিষ্কাৰ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, পঞ্চতীৰ্থ কি কি? উত্তৰটো হৈছে কুৰুক্ষেত্ৰ, গয়া, গংগা, প্ৰভাস আৰু পুষ্কৰ। 5 নম্বৰ প্ৰশ্ন, কোনটো জন্তুৰ 4টা পাকস্থলী? উত্তৰটো হৈছে গৰুৰ। 6 নম্বৰ প্ৰশ্ন, ষ্টেচু অফ লাইবাৰ্টি কি আৰু ক'ত আছে? উত্তৰটো হৈছে ব্ৰঞ্জৰ দ্বাৰা নিৰ্মিত এক বিশাল নাৰী মূৰ্তি। নিউয়ৰ্কৰ ফ'ৰ্ড বন্দৰৰ সন্মুখৰ বেডালৰ দ্বীপত এই মূৰ্তি আছে। 7 নম্বৰ প্ৰশ্ন, ফিলাটেলী কাক বোলে? উত্তৰটো হৈছে ডাক টিকট সংগ্ৰহৰ নিচাটোকে ফিলাটেলী বোলে। 8 নম্বৰ প্ৰশ্ন, ইণ্টাৰপোল কাক বোলে? উত্তৰটো হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল পুলিচ অৰ্গেনাইজেশ্যন। 9 নম্বৰ প্ৰশ্ন, ইংৰাজীৰ সৰ্বাধিক ব্যৱহৃত শব্দবোৰ কি কি? উত্তৰটো হৈছে আই, ডি, এণ্ড, অফ, ইট, ইজ, ৱাজ আৰু ডেট ইত্যাদি। 10 নম্বৰ প্ৰশ্ন, সাৰে জাহাঁ সে আচ্ছা গীতটি কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে মহম্মদ ইকবাল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আমি নতুনকৈ দিয়া ভিডিঅ'বোৰ প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।